তিনিগৰাকী যুৱতীৰ মহানগৰীত মৃত্যু হ'ল। যিগৰাকী ষ্টেণ্ড আপ কমেডিয়ানৰ শ্ব' চাবলৈ তেওঁলোক গৈছিল, কালি তেখেতে নিজৰ অনুষ্ঠানৰ শেষত ঠুকাঠুকি মাতেৰে সেই যুৱতী তিনিগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায়। কিন্তু অসমত এতিয়াও ছ'চিয়েল মিডিয়াত কিছু লোক মৃতকৰ চৰিত্ৰ হননত ব্যস্ত। মই তেওঁলোকক সুধিব বিচাৰিছো যে আপোনালোকে কি কৰিছিল 25-26 বছৰ বয়সত? 20-21 বছৰলৈকে ঘৰৰ অনুশাসনত থাকি যেতিয়া ওলাই আহিছিল, 2 পইচা উপাৰ্জন কৰিছিল, তেতিয়া জানো মন যোৱা নাছিল জীৱনটো এবাৰ এক্সপ্ল'ৰ কৰোঁ, এবাৰ ৰাতি ওলাই গৈ চাওঁ কেনেকুৱা লাগে, নিশা লং ড্ৰাইভনো কি? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জুবিন দা সকলোৱে বিভিন্ন সময়ত কৈ গৈছে ৰাতি তেওঁলোকে চহৰখনত গুৱাহাটীখনত ঘূৰি ফুৰি ভাল পাইছিল। তেতিয়া জানো আপোনালোকে তেওঁলোকক চৰিত্ৰ হনন কৰে বা কৰিছিল? মাত্ৰ ছোৱালী হ'ল কাৰণে মৃতকৰো চৰিত্ৰ হনন কৰিব, হয়নে? নে নিজৰ তেনে স্বাধীনতা নথকাৰ বাবে ফ্ৰাষ্ট্ৰেশ্যনত ভোগে? আৰু সম্পৰ্ক, এই পৃথিৱীত সকলো সম্পৰ্ক আপোনালোকে ভবাৰ দৰেতো নহয়। মানুহৰ ভাল বন্ধু থাকে, তেজ মঙহৰ ওপৰতো কোনোবা আত্মীয় থাকে, যিবোৰ সম্পৰ্ক আপোনালোকৰ নাথাকে কাৰণ আপোনালোকৰ সেই যোগ্যতা হয়তো নাই। আৰু ৰাজনীতিবিদ সকলোকো কৈছো, নিশামণিৰ মৃত্যুত যিদৰে টুইট কৰিছিল, এই তিনিগৰাকীৰ বাবেও সমবেদনা জনাই আপোনালোকে হয়তো কিবা এটা ক'ব পাৰিলে হয়। আপোনালোকৰ আচৰণ আৰু কথা বতৰা বহু লোকে ফ'ল' কৰে, গতিকে আপোনালোকে পথ দেখুৱাই দিলে তেওঁলোকেও সেই পথেই ল'ব হয়তো। বাকী মৃত্যুৰ কোনো জাতি, ধৰ্ম, হিচাপ নিকাচ, চৰিত্ৰ এইবোৰ নাথাকে, এয়া মাত্ৰ সত্য।